আমাৰ সকলোৰে প্ৰিয় কাটলা মাছৰ কালিয়া ৰেচিপি আজি আমি বনাই দেখুৱাম। লগত থাকিব কিছু টিপছ। বাই দ্য ৱে, আপোনালোকে চাই আছে মাইনা ডিবি কুকিং। তেতিয়াহ'লে কাটলা কালিয়া বনাবৰ কাৰণে প্ৰথমে মাছখিনি মেৰিনেট কৰি ল'ম। প্ৰথমে আমি হালধি অলপ দি দিলোঁ। এতিয়া আমি অলপ নিমখ দি দিলোঁ। আমি অলপ ইয়াতে নহৰু বটা দিছোঁ, অলপ আদা বটা দিছোঁ, অলপ কেঁচা জলকীয়া পিচি ৰাখিছিলোঁ সেইখিনি দিছোঁ। এতিয়া আমি ধুনীয়াকৈ গোটেইখিনি একেলগে সানি ল'ম। আমি অকণমান মাছখিনিত সৰিয়হ তেল দি দিছোঁ নামমাত্ৰ, দি কিনি এতিয়া আমি ধুনীয়াকৈ মাছখিনি সানি দিম। সানি আমি 10 মিনিটমান থৈ দিম। আমি আনফালে কেৰাহী বহাই দিছিলোঁ, কেৰাহী আমাৰ গৰম হৈ গ'ল। এতিয়া আমি সৰিয়হ তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱালৈকে অলপ অপেক্ষা কৰিম। আমাৰ তেলখিনি গৰম হৈ গ'ল, দেখা পাইছে ধোঁৱা উঠি আছে। যিখিনি মাছ আমি থৈ দিছিলোঁ সানি কিনি, সেই মাছখিনি আমি এপিচ এপিচকৈ দি ধুনীয়াকৈ ভাজি ল'ম। আমাৰ মাছখিনি এটা ছাইড ভাজা হৈ গ'ল, আমি সিটো ছাইড ভাজি লওঁ। আমি মাছখিনি এতিয়া এপিচ এপিচকৈ লুটিয়াই দিম। আমাৰ মাছখিনি ভাজা হৈ গ'ল, আমি এতিয়া এপিচ এপিচকৈ উঠাই ল'ম। আমি মাছখিনি বেছিকৈ ভাজা নাই, কাৰণ আমি মাছৰ কালিয়া বনাম। কালিয়া বনালে মাছখিনি বেছিকৈ ভাজিব নালাগে, অলপ কম ভাজা হ'লে বেছি ভাল হয়। এতিয়া মাছ ভাজা তেলত তেজপাত এখিলা দিছোঁ, দুটা শুকান জলকীয়া দিছোঁ, আৰু কেইটামান গোটা জিৰা ইয়াতে দিছোঁ। আমি 3টা এলাইচি দিছোঁ, 3-4টামান লৱংগ দিছোঁ, এটুকুৰ ডালচেনি দিছোঁ। দি এতিয়া অলপ এইখিনি ভাজি লওঁ। এতিয়া অলপ পিঁয়াজ কুচি কৰি কাটি ৰাখিছিলোঁ, দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি লওঁ। আমি পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছিলোঁ কুচি কৰি, আৰু এটা পিঁয়াজ আমি বাতি লৈছিলোঁ। এই বাতি ৰখা পিঁয়াজটো আমি ইয়াতে দি দিলোঁ। এতিয়া অলপ লাৰি ল'ম। আমি ইয়াত এতিয়া বিলাহী পেষ্ট কৰি ৰাখিছোঁ, এটা বিলাহী, এই বিলাহী পেষ্টখিনি আমি দি দিলোঁ। এতিয়া আমি বাতি ৰাখিছিলোঁ জিৰা, এই জিৰাখিনি আমি দি দিলোঁ ইয়াত। আমি ইয়াতে ধনিয়া গুড়া দি দিলোঁ। লগতে আমি দৈ অলপ ধুনীয়াকৈ ঘুটি ৰাখিছিলোঁ, টেঙা দৈখিনি আমি ইয়াত দি দিলোঁ। এতিয়া দি ধুনীয়াকৈ বস্তুখিনি একেলগে অলপ লাৰি ল'ম। আমি ইয়াত হালধি দি দিছোঁ, হালধি দিলোঁ। এতিয়া ইয়াতে আমি সোৱাদ অনুসৰি নিমখ দিম। যিখিনি বস্তুৰ পৰিমাণ হিচাপে আপোনালোকেও নিমখখিনি দিব, যাতে বেছি হৈ নাযায়। নিমখ দিলোঁ। লগতে আমি ইয়াতে কালাৰটো ভাল হ'বৰ কাৰণে আমি ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। ৰেড চিলি পাউডাৰটো আমি অলপ বেছিকৈ দিম, যিহেতু কালাৰটো ধুনীয়া হ'ব। এইখিনি একেলগে ধুনীয়াকৈ মিহলাই ল'ম। মিহলাই লৈ অলপ সময় আমি ভাজি থাকিম, যেতিয়ালৈকে আমাৰ বস্তুখিনি ভাজা নহয়। লগতে অলপ নামমাত্ৰ চেনি দি দিম। চেনিখিনি দিলে কি হয়, আপোনাৰ কালিয়াটো কালাৰটো ভাল হয়, সোৱাদটো অলপ বেছি ভাল হয়। আমাৰ মছলাখিনি ধুনীয়াকৈ আমি ভাজি ল'লোঁ। মছলাৰ পৰা তেল এৰি দিছে, চাওক তেল ওপৰে ওপৰে দেখা গৈ আছে ধুনীয়াকৈ। এতিয়া আমি ভাজা মছলাখিনিত আমি মাছখিনি দি দিম। মাছটো আমি দি কিনি ধুনীয়াকৈ অলপ মছলাৰ লগত মাছখিনি লাৰি লওঁ। আমি মছলাৰ লগত মাছখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ। এতিয়া আমি ইয়াত অলপ পানী দিম। পানীটো আমি বেছি নিদিম, যিহেতু কালিয়া বনাম, সেইকাৰণে অলপকৈ পানী দিম। চাওক আমাৰ তৰকাৰী প্ৰায় হোৱাৰ ফালে। আমি 10 মিনিটমান আমি তৰকাৰীখিনি জাল দি ল'লোঁ। কালিয়া বনাওঁতে বেছি সময় নালাগে, অলপ কম সময়তে হৈ যায়। এই প্ৰায় হৈয়ে গৈছে, আৰু 2-3 মিনিটমান আমি তৰকাৰীখিনি জাল দি লওঁ। আমাৰ কাটলা মাছৰ কালিয়া হৈ গ'ল। এই চাওক কি ধুনীয়া এটা ফ্লেভাৰ আহিছে, আৰু ধুনীয়াকৈ কালাৰটো খুব
ফুটি উঠিছে চাওক কালাৰটো কি ধুনীয়া হৈছে আমি ইয়াতে অলপ আমি গৰম মছলা দি দিম আমি গৰম মছলা অলপ দি দিলোঁ গৰম মছলাটো দি এবাৰ এনেকুৱাকৈ লাৰি লওঁ আপোনালোকে চাওক কি ধুনীয়া একদম গ্ৰেভি টাইপ হৈ ধুনীয়া হৈ আহিছে যদি থাকে আপোনালোকৰ হাতত তেতিয়াহ'লে অলপ ধনিয়া পাত তাত দি দিব ধনিয়া পাতটো ধুনীয়াকৈ এনেকুৱা ওপৰলৈ ছটিয়াই দিব আমাৰ কাটলা মাছৰ কালিয়া হৈ ৰেডি হৈ গ'ল আপোনালোকে এনেকুৱাকৈ বনাই খাব চাব ধুনীয়া লাগিব বহুত লোভনীয় আহাৰ হয় এইটো লোভনীয় ৰেচিপি আপোনালোকে বনাই খাব চাব ভাল লাগিব চাওক আমাৰ কাটলা মাছৰ কালিয়া ৰেডি হৈ গ'ল আমি এতিয়া নমাই সজাই লৈছোঁ আপোনালোকে গ্ৰেভিটো এবাৰ চাওক মাত্ৰ জিভাত পানী আহি যাব আপোনালোকে গ্ৰেভিটো চালে কি ধুনীয়া গ্ৰেভি হৈছে আপোনালোকে এবাৰ বনাই খাই চাব যদি ভাল লাগে আমাক কমেণ্ট কৰি নিশ্চয় জনাব যদি ৰেচিপিটো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ কৰি বেল আইকনটো বজাই দিব ধন্যবাদ